এটা ভাল খবৰ কণ্ঠশিল্পী প্ৰাণদীপৰ কণ্ঠত শীঘ্ৰে মুক্তি পাব বহু স্বৰচিত গীত যুদ্ধ 2.0 কণ্ঠশিল্পী প্ৰাণদীপৰ কণ্ঠত এইবাৰ মুক্তি পাব লগা গীতটিৰ নাম ৰাখিছে পানেশ্বৰী শীঘ্ৰে মুক্তি লাভ কৰিব প্ৰাণদীপৰ নিজৰ ইউটিউব চেনেল প্ৰাণদীপ মিউজিকেলত চাবলৈ নাপাহৰিব যুদ্ধ 2.0 যদি আপুনি প্ৰাণদীপক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ফেসবুকত চাই আছে লাইক কমেন্ট শেয়াৰ কৰি ফেসবুক পেজটি ফলো কৰিবলৈ নাপাহৰিব নতুন আপডেট পাবৰ বাবে আমাৰ পেজটি আৰু চেনেলটি চাই থাকিব ধন্যবাদ सपना बुने छो तिम्रो मेरो जोडी कस्तो सोचेको छु दिन रात तिम्रै हुने सपना बुने छु ओ तुम्हारो लिखा कविता तुम केतियानो होगे তুমি সদায় নতুন এই শুনা কানে 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 কৈ দিয়া তুমি চাগে মোৰ বহু কথাই নাজানা এই শুনা মনে মনে গোপনে থৈ দিম মৰম তোমাৰ সপোনতে কাঢ়ি অনা চকুতে থৈ গলো চকুত কথা